আসসালামু আলাইকুম। কি খবৰ সকলোৰে? মোৰ অন্য এটা ডালিমী ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আজি প্ৰথমবাৰ লং ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে, কি হয় কি নহয়, দিনটো কি কৰোঁ কি নকৰোঁ। এইভাগে চেন্দেল পিন্ধা জোতা চোৰ ক'ত গেল কিছি এইযোৰ কা জোতা মুখ ধুগেল যা যা তোৰ মুখ ধুগেল যা ক্ৰীম কো মুখ ধুই পেলাই যা কি দেখো দেখো গেলে মানুহ কি দে চৰিক কি দে চৰিক Billa dore, এইভাগে চাও কি দে billa dore. চাও মই কাম কৰোঁ নয়ন থাকিলে নহ'লে মই ফাৰ্ষ্টে চাফা কৰোঁ চাফা কৰি পেলাই লগ পাই আছোঁ এইভাগে মোৰ ঘৰ চাফা কৰা হৈ গ'ল। এতিয়া আৰু কি লাগে Bos, tadi, টিভি চাইকেল যা টিভি চাইকেল যা টিভি চাইকেল যা anangge. নালগে The Bluetooth device is ready to pair. আজি আমাৰ খাই ফাৰ্ষ্ট টাইম ডিমা বাচি তাকে মায়ে মোক ঘেৰাইছে। আৰু এই ডিমাটো বাহাত থলোঁ মই চৰে বাহাত থৈছোঁ বৰ্তমান। এইভাগে মোৰ বিছনা ভাল কৰা হ'ল, হৈ গ'ল ঘৰটো সাৰলি হ'ল আৰু অকল এতিয়া ঘৰটো সাৰি ঝাৰু মাৰিব আছে দেখাই আছোঁ ভিডিঅ'টো পিছলৈকে চাই থাকিব।
আছিলে তাইও কাম কৰি থকাৰ মাজতে হঠাতে সেইফালে চলিতে আমি যাই আছোঁ কি হয় বাৰু আপোনালোকক দেখাই আছোঁ মানে মই বেডশ্বীট অৰ্ডাৰ কৰিছিলোঁ আহি গ'ল ধুনীয়া আছে বাৰু ভালে লাগছে মিছৰ পৰা দিছিলোঁ অৰ্ডাৰ পুৰা ফুল কটনৰে এটা এই দুটা আৰু এখন বিছনাখনৰ প্ৰাইচ আজি মাইনাক দেখি যাতে কোনো ইগন'ৰ নকৰা আৰু এতিয়া মোৰ কাম বন হ'ল কাপোৰ চাপোৰ অলপ যাব আৰু বহুত কিবা কিবি কৰিলোঁ আৰু মই নেদেখালোঁ সেইগিলাখান মোবাইল ধৰি থাকিব নোৱাৰি নহয় ইমান কাম কৰি থাকিলি যিখিনি বাৰু এখানি ভিডিঅ' কৰিলোঁ কেনে হয় বাৰু দেখাবা এইভাগেইটা নাচি আছে মই তাকে ভিডিঅ' কৰিছোঁ ইস গা ধুবি নাই এতিয়া দা দিম জগা ধুগল যো যা যা ক'বহে তই জুলুম কৰি থাকিবি আৰু জগা ধুগল যো আমি গা ধুই আল্লাহ উম্মা পঢ়িম দেই লাই লাই দেখি যা যা ক'বহে তই জুলুম কিয় কৰিছে তাই যো মই মই গা তা ধুলো মদুল ধুলো মদুল মাথা চুইছিলোঁ হয়নে চাকৰি দি ধুনীয়াকৈ বেনি উঠি দিলোঁ গা ধুলোঁ না এতিয়া কি কৰিবি এতিয়া কি কৰিবি দাখিম এতিয়া সোমম মম দে যা সোমাই গ'ল মই এতিয়া গা ধুগল তই সোমাই গ'ল যা ফালে আমি গা পা ধুই ৰেডি চেডি গো দুৰু এনেকৈ ভাত খাব লৈছোঁ দুপৰীয়াৰ ভাত সাজ কেনেকৈ নাখাইছোঁ সেয়ে দেখালোঁ গাইজ ভাত চাত খাই আজৰি হ'লোঁ এতিয়া টিউশ্যন নাই আজি মানে টিউশ্যন বন্ধ ক'ত যাব মানে সেইকাৰণে আৰু এটা টিউশ্যন আছে গধূলা সেইটো তাত যাম আৰু গধূলা সনাই নমাজ পঢ়ি পেলাই যাম এতিয়া যাবৰ সময় গাইজ মানে ইমান চলি যাইছোঁচোন পথাৰত দেখি যাওঁ আমি এতিয়া যাই আছোঁ ফুৰিব টিউশ্যন নাই সেইকাৰণে আৰু আমি দুটাই আৰু মাৰিলোঁ আৰু ফুৰিব নে কি ক মানে ফুৰিছেগৈ আৰু মজাকৈ আমাৰ এটা তেল ডিপ ন আমাৰ এইটো তেল ডিপ আমাৰো এখন অভাৰব্ৰিজ তেল ডিপ অভাৰব্ৰিজ আমি যাই আছোঁ ফুৰিব মজাকৈ নাইচ আমি এতিয়া আছোঁ ফুৰিব ইয়াতে আমি ফুৰিব আৰু জেগা হ'লে খানি এইভাগে ধান চান কটা হৈছে মানুহবিলাকৰ আমি দুটাই মোৰ আজি টিউশ্যন নাই জানাই মই কৈছোঁ ভিডিঅ'ত মই টিউশ্যন নাই হঠাতে টিউশ্যন আছে নামাজ পঢ়িবলৈ যাম আৰু এটা টিউশ্যন আছিল সেইটো টিউশ্যন মানে ক'ৰবাত গেছি
আৰু এখন আছে মামা দিয়া স্কুটি আৰু এখন এডাল হ'ল টাৱাৰ এই টাৱাৰ কি ৰখা দিম আৰু সেই আৰু টাৱাৰ চবেই দেখাই পায় নে কি কওঁ এতিয়া যাম নামাজ পঢ়িম নামাজ পঢ়ি টিউশ্যন যাম মই সেই আমাৰ ডিউটি দিনটো সেই এই হিমালয় পৰ্বতখন দেখা পাইছা সেইটো পাই ন এতিয়া ভেটাও দেখা পায় কৰি এইটো টাৱাৰ এইটো হিমালয় পৰ্বত এইলে হ'ল ধানৰ খেতি এইটো এটা হ'ল ৰাস্তা এখন মামা দিয়া স্কুটি এইটো হ'ল খুৰা আমাৰতো ধান বান্ধিব যায় তাৰপিছত এই আমাৰ ঘৰ হ'ল এইখিনিত কেমেৰাটো দেখোন কিবা এখন হেৰি হৈ যায় যাই নামাজ পঢ়িম আৰু মই টিউশ্যন যাব লাগিব এতিয়া আমাৰ ফুৰা চাকা হ'ল এতিয়া ঘৰত যাই আছোঁ দেৰিকলৈকে ফুললি আকৌ নহ'ব নহয় ন টাইম পাই নাই আজি লং ভিডিঅ' দিম দে মই ইউটিউবত পুৰা ইউটিউবত লং ভিডিঅ' একদম দিনটোৰ পৰাই কাৰ্যসূচী দিনটো কি কৰিছোঁ মই দিনটো আকৌ ঘৰটো চাব কৰিছোঁ আৰু কাপোৰ ধুইছোঁ খোৱা পোছা কৰিছোঁ ভাত আঞ্জা মায়ে বনাইছে সেয়া ভিডিঅ'ত তোৰ লগ গ'ল কাটে সেয়া আৰু ভিডিঅ' কৰা এনেকৈ আজান দিলে অলপমান দেৰি হ'ল মই নামাজ পঢ়লোঁ নামাজ পঢ়া হ'ল মানে পতাপত ফুৰি আহি কিনে সেইকাৰণে আৰু বেছি ভিডিঅ' চিডিঅ' কৰি নাথাকিলোঁ পঢ়া হ'ল এতিয়া মই টিউশ্যন যাম মই টিউশ্যন যাওঁ এতিয়া আন্ধাৰে হ'ল আন্ধাৰতে কৰোঁ গধূলি 5টা বজাৰ পৰা কৰোঁ 4টা বজাৰ পৰা 5টাক লাগি 5টাৰ পৰা 6টা বজাক লাগি এতিয়া যাওঁ মই তাড়াতাড়ি জল্দি যাই পেলাই লগ পাই আছোঁ এনেকৈ মই যাই গ'লোঁ আমাৰ ডাঙৰ বাহঁতৰে ঘৰ আমাৰ দাদাহঁতৰ যাইখিনি পঢ়াওঁ পঢ়াই পেলাই অলপ পিছত আকৌ লগ পাই আছোঁ ইন দ্য কেজ the 2 number 2 there is a bag on the table also 3 number 2 there is a ball under the desk the train arrives at 7 a.m. এইটা বুজি পাইছা না মই যে বুজাই দিছিলোঁ there is a bird in the cage এইটো তা অসমীয়াত the preposition to মই যে বুজাই দিছিলোঁ বুজি পাইছা নাই ইন ক'ত হবে এট ক'ত অন ক'ত আণ্ডাৰ মানে কি অন মানে কি ইন মানে কি ইন মানে ভিতৰত অন মানে ওপৰত there is a bag on the table বেগটো ক'ত আছে অন টেবুলৰ ওপৰত আছে there is a bird in the cage চৰাইটো কেজৰ ভিতৰত আছে বুজি পাইছা অঁ দে টেডি বিয়াৰটো নাচাকৈ লেখ চেল্লাইন লেখ দে টেডি বিয়াৰ ফাৰ্ষ্ট পঢ়চোন দে মাতে কিনে পঢ়চোন I have a teddy bear. It is really nice and cute. There is nothing to fear. It eats fish and beetroot. ऐसा लाइन नासाओ का लिख दे हाय मत हाँ क्या मस्त करছে না মই যে মস্ত কৰিছিলো নেলি হিটা ডাৰমা চাহ দিলে মোক বপৰ আৰু গাই দিয়া চাহ ধুনীয়াকৈ খাই ল'লোঁ খাই বৈ আৰু মোৰ টিউশ্যন কৰা হওঁতে মোক চাহ তাহ দিয়ে এনেকৈ চাহ তাহ খাই পেলাই আৰু টিউশ্যন কৰা হৈ যায় বেছি 1 ঘণ্টা কৰোঁ আৰু বেছি টাইম নকৰোঁ ইমান টাইম আৰু তাইৰো ধৈৰ্য নাই কৰিব কাৰণে মই ঘৰত আহি পালোঁ টিউশ্যন কৰি কিনে চাইডে জুবিনদাৰ গান মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি এই
বাই গান বাজি আছে চাইডে চাইডে ঘৰ পালোঁ সেনেকৈ আহি পালোঁ এতিয়া আৰু কি কৰিম এতিয়া কোনো গাইজ মানে ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ কিন্তু যি পাৰিলোঁ দেখালোঁ সেয়াই আৰু ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম বুলি আশা থাকিল বাই বাই